আজি এই 70 বছৰ পিছত এখন আমাৰ স্থানীয় আমাৰ MCLA বিটিআৰৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই আমাক উপহাৰ দিলে। তেখেতক আমি গাঁৱৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। এই দলংখন দি দেখাই দিলে, সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতলৈ তেখেতক আমি ৰখাৰ কাৰণে যত্ন কৰিম। আৰু এনেকুৱা পাৰ্টি আমি ৰাকেশ ছাৰকে পালোঁ যে কাম যেনে কথা যেনে কামো হেনে। অনুভৱটো খুবেই ভাল। আমাৰ পূৰ্বৰ পৰা আজি স্বাধীনতাৰ পাছৰ পৰাই বাঁহৰ দলঙেৰে আপোনালোকৰ অহা যোৱা প্ৰত্যেক বছৰে বানপানী উটুৱাই নিয়ে। প্ৰত্যেক বছৰে ৰাইজে মানে ঘৰৰ পৰা বাঁহ তুলি ঠিক কৰে। আজি এই 70 বছৰ পিছত এখন আমাৰ স্থানীয় আমাৰ MCLA বিটিআৰৰ EM ৰাকেশ ব্ৰহ্ম ডাঙৰীয়াই আমাক উপহাৰ দিলে। তেখেতক আমি গাঁৱৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনালোঁ। লগতে বহুত আমাৰ ৰাইজৰ কাৰণে এইটো সুবিধা হ'ল বহুত। এইখিনি আৰু প্ৰতিশ্ৰুতি বহুত দিছিল, কিন্তু আজিলৈকে হোৱা নাছিল। ৰাকেশ ব্ৰহ্মই প্ৰতিশ্ৰুতি পালন কৰিলে, ছাৰে এইখিনি সম্পূৰ্ণভাৱে পালন কৰিলে। তেখেতক কি হ'ব এতিয়া? বহুত বহুত ধন্যবাদ। তেখেতে আমাক যিটো উপহাৰ দি পেলাই আমাৰ দুখন ৰাইজৰ মানে দুটা ছাইডৰ নদীটোৰ মানুহখিনি যোগাযোগ মানে ভাল কৰি দিয়ে আৰু য'ত মানে আমাৰ যোগাযোগখিনি এতিয়া উন্নত হ'ব আগত কৰি। এতিয়া আগতে এইফালৰ পৰা মেডিকেল যাব লাগিলেও আপোনাৰ এই বহুত 4 কিলোমিটাৰমান ঘূৰি আহিব লগা আছিল। এতিয়া হয়তো এইখিনি দি কিছু পৰিমাণে সকাহ পামে। উন্নয়ন সমিতিৰ সভাপতি আমাৰ এইখন দলং বহুত বছৰৰ পৰা চৰকাৰে দিম বুলি প্ৰত্যেক চৰকাৰ আহে যায়, কোনো নেদে। এইবাৰ আমাক ৰাকেশ ব্ৰহ্ম ছাৰে যি এই দলংখন দি দেখাই দিলে, সেইকাৰণে আমি তেখেতক ধন্যবাদ দিছোঁ আৰু ভৱিষ্যতলৈ তেখেতক আমি ৰখাৰ কাৰণে যত্ন কৰিম। আৰু এনেকুৱা পাৰ্টি আমি ৰাকেশ ছাৰকে পালোঁ যে কাম যেনে কথা যেনে কামো হেনে। আমাৰ এইখন জিলাত আমি বহুত ভাল সুখী। আৰু এইখন প্ৰত্যেক বছৰে বাৰিষা আমি এক বুক পানীত খুটা পুতি প্ৰত্যেক বছৰতে আমি এনেকুৱা ভাল কৰিব লাগে এইখন দলং। এই এটা কাম আমাৰ কষ্ট সামৰণি কৰি সেয়ে ৰাকেশৰ দীৰ্ঘায়ু কামনা কৰিছোঁ। এনে চৰকাৰ আমাক লাগে যি চৰকাৰে আমাৰ ৰাইজৰ কাম কৰে। আমি আনক ভোট দিয়াৰ লাভ নাই। আমাৰ সৰ্বশক্তি প্ৰয়োগ কৰি আমি এখেতক জিতৰ কাৰণে আমি চেষ্টা কৰিম। মই ক'ব লাগে সকলোৱে আহে চাই আৰু কৰিম বুলি কয়, কোনে নকৰে। সেয়ে আমি এখেতক বাৰম্বাৰ ধন্যবাদ দিম যে এনেকুৱা মানুহ আমি পোৱা নাছিলোঁ, এই প্ৰথম পালোঁ। এইখিনিয়ে হ'ব। এইখিনি